নারায়ণ অনন্তনাগ ত্ৰেতাযুগত তুমি মোৰ অনুজ ভাতৃ হৈ জন্ম লৈছিলা মই আজি কংসৰ হাতত নিধন দৈৱকী আৰু বসুদেৱ সন্তান হাৰা হোৱাৰ বেদনাত ভাগি পৰিল আনফালে কংসৰ গোকুলৰ নন্দৰজাৰ গৃহত গোপনে ৰখাৰ ব্যৱস্থা কৰিলে লাহে লাহে দৈৱকীৰ গৰ্ভত আকৌ সপ্তম সন্তানে স্থিতি ল'লে কিছু মাহ পিছত মই দৈৱকীৰ গৰ্ভত পুত্ৰৰূপে জন্মগ্ৰহণ কৰিম তেতিয়া তুমি গোকুলৰ নন্দৰজাৰ পত্নী যশোদাৰ গৰ্ভত জন্ম ল'বা মোৰ লগত একে সময়তে এতিয়া যোৱা যোগমায়া তোমাৰ কাৰ্যত ব্ৰতী হোৱা গৈ যোৱা নমস্কাৰ মই বন্দিতাই আপোনালোক সকলোকে মোৰ চেনেলৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ আৰু আজি আমি সপৰিয়ালে গৈ আছোঁ এতিয়া ছয়গাঁৱলৈ আৰু আমি এঠাইলৈ আহিছোঁ সো তাত আজি কিবা এটা অনুষ্ঠান আছে সেইবাবে গৈ আছোঁ আৰু ক'ত গৈ আছোঁ মই আপোনালোকক দেখুৱাই আছোঁ ভিডিঅ'টোত আপোনালোকে সকলোৱে মোৰ ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাই থাকিব মই গৈ দেখুৱাই আছোঁ আপোনালোকক আৰু এতিয়া আমি বিজয়নগৰ পাৰ হ'লোঁ ৰাস্তাতে আছোঁ গাড়ীতে আৰু এয়া মোৰ লগত মা আহিছে ইফালে দেউতা বাবু আমি গোটেইকেইটা আহিছোঁ চ' আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব আমি আহি পাই গ'লোঁ আৰু এতিয়া অকণমান খোজকাঢ়ি যাব লাগে তেওঁলোকৰ ঘৰলৈ গাড়ীখন নাযায় চ' আমি অকণমান খোজকাঢ়ি গৈ আছোঁ এতিয়া আহি পাই গ'লোঁ আৰু এতিয়া এওঁলোকৰ ঘৰত আহি বহিছোঁ আমি ক'ত আহিছোঁ মই আপোনালোকক কোৱাই নাই আজি আমি আহিছোঁ আমাৰ দেউতাৰে চিনাকি মোৰ ককাৰ বয়সৰে হয় তেওঁ ককাই হয় আচলতে আৰু তেওঁৰ ঘৰ ইয়াত ছয়গাঁও কুকুৰমাৰাত তেওঁ আমাৰ ঘৰলৈ গৈয়ে থাকে আৰু
দেউতাক বহুত কামত সহায় কৰি দিয়ে তো আমাক বহুত দিনৰ পৰা তেওঁৰ ঘৰলৈ মাতি আছিলে আৰু আজি বিহু যিহেতু সেইকাৰণে আমি আহিছোঁ আমি গোটেই পৰিয়ালে তেওঁলোকৰ ঘৰলৈ আৰু আহি সঁচাকৈ ইমান বেছি ভাল লাগিছে ইমান ধুনীয়া এটা পৰিৱেশ একেবাৰে গাঁৱলীয়া মানে পৰিৱেশ এটা ইমান বেছি ভাল লাগিছে পথাৰৰ মাজত তেওঁলোকৰ ঘৰটো আৰু মই আপোনালোকক দেখুৱাই থাকিম তেওঁলোকৰ ঘৰৰ পৰিৱেশটো আৰু আমি আজি ইয়াত কি খাওঁ কি কৰোঁ গোটেইখিনি মই আপোনালোকক ভিডিঅ'টোত দেখুৱাম আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাই থাকিব এয়া তেওঁলোকৰ ঘৰ আমি জাষ্ট আহি পাইছোঁ এতিয়া মই যাওঁ অকণমান বহু ভিতৰত আৰু অকণমান দেখুৱাই আছোঁ আপোনালোকক পৰিৱেশটো ইয়াত ইমান ধুনীয়া বতাহ আহি আছে চাৰিওফালে গছ গছনিৰে ভৰা এটা পৰিৱেশ খুব ধুনীয়া মই আপোনালোকক দেখুৱাই আছোঁ এয়া তেওঁলোকৰ ঘৰ আৰু এইটো এইফালে বাঁহ গছ আছে আৰু ইয়াতে বহি আছে মাহঁতে ইয়াতে এতিয়া আমি অকণমান ফুৰিবলৈ ওলাই আহিছোঁ বাহিৰত ৰ'দত বহুত বেছি ৰ'দ সেইকাৰণে মই ঢাকি চাকি লৈছোঁ মুখ চুখ একেবাৰে এতিয়া আমি অকণমান ফুৰিব ওলাই আহিছোঁ চাওঁ এওঁলোকৰ ঠাইখিনি মোৰ অৱস্থা মজা লাগিছে অঁ গাম ইমান ভাল পাওঁ গানটো 18 গুলি বাৰু ধোঁৱা উৰুৱাই ব্ৰ কেনেকুৱা লাগিছে আহি মজা লাগছে একদম সুন্দৰ পৰিৱেশ একদম ৰ ফিলিং বহুত ভাল লাগিছে ন আহি মানে গাঁও মানে একজেক্টলি এনেকুৱা গাঁও যদি মানে পাবলৈ নাই তো এই যিটো গাঁৱৰ পৰিৱেশটো এইটো পৰিৱেশ মানে ডাইৰেক্ট ৰ পৰিৱেশটো গতিকে এনেকুৱা জেগাত আহিব লাগে মানুহে আৰু আহি পেলাই মানে ফুৰিব লাগে আৰু বিহু তেলি আছে এইবিলাক বাঁহৰ গছ অঁ মা কেনেকুৱা লাগিছে আহি বিদিশা বহুত ধুনীয়া মুখ চুখ ৰঙা কৰি দিছে তাৰমানে ইয়াত গাড়ী মটৰো নচলে মানে বহুত কম আৰু যাৰ নিজৰ পাৰ্চনেল গাড়ী ঘৰৰ গাড়ী আছে তেনেকুৱাহে এনে ইমান ধুনীয়া বতাহ ঠাণ্ডা বতাহ মই একটা সাইড দিছোঁ ডাবল ডাবল আছে না ডাবল ডাবল দিছে এইটো ডাবল ডাবল আছে এই দালি হওক এটা আছে আমাৰ আছে ৰাখি দিয়ক এইগিলা দালি আছে বাস হৈ যাব মাহৰ দালি আৰু এই কৰি দি দিওঁ আমি এতিয়া ভাত পানী খালোঁ আৰু ভাত পানী খাই আমি অকণমান ওলাই আহিছোঁ এওঁলোকৰ ঘৰৰ ওচৰতে এখন নহয় আচলতে দুখন সভা হৈ আছে দুটা মন্দিৰ আছে ইয়াত বাৰগোপাল বুলি এটা অনুষ্ঠান হৈ আছে আৰু এই অনুষ্ঠানটোৰ বিষয়ে বহুতে হয়তো জানে আৰু বহুতে হয়তো নাজানে মই গম নাপাওঁ কিন্তু মই আগতেও শুনিছোঁ নামনি অসমত আমাৰ ইয়াত আচলতে এইটো পতা হয় বাৰগোপাল বুলি কয় ইয়াত এই গাঁৱৰ ৰাইজে মানে
বাৰগোপাল মানে কৃষ্ণৰ এখন নাটক কৰে কৃষ্ণৰ ষ্টৰিটো লৈ পেলাই আৰু সেই নাটকখন সৰু সৰু ল'ৰা ছোৱালী বা গাঁৱৰ ডাঙৰ সৰুৰে লগ লাগি এখন নাটক ভাওনাৰ নিচিনাকৈ কৰে আৰু এইখনকে বাৰগোপাল বুলি কয় তো ইয়াতে হয় বাৰগোপালখন বহুত ডাঙৰকৈ ইয়াত 2 জেগাত হয় তো তাকে অকণমান এওঁলোকৰ ঘৰৰ ওচৰতে যিহেতু হৈ আছে চাবলৈ আহিছোঁ কেনেকুৱা হয় কেনেকুৱা লাগে আৰু কেনেকুৱা ভাও ধৰে চাবলৈ আহিলোঁ তাকে চ' আপোনালোককো অকণমান দেখুৱাই আছোঁ কেনেকুৱাকৈ কি হয় কিমান মানুহ হয় ইয়াত দেখুৱাই আছোঁ আপোনালোকেও চাই থাকিব চ' সেইটোৱে আৰু বহুত জেগাত হয় আৰু এই বাৰগোপালখন কিছুমান ঠাইত মই শুনিছোঁ আৰু হয়তো এইটো নামনিৰ ফালেই হয় উজনিৰ ফালে মই গম নাপাওঁ উজনিৰ ফালে ভাওনা হোৱা শুনিছোঁ কিন্তু এই বাৰগোপাল উজনিৰ ফালে হয়তো নহ'ব পাৰে কিন্তু আমাৰ নামনি অসমত এই বাৰগোপাল হয় আৰু কোনোবা ঠাইত মই শুনিছোঁ আগতেও নারায়ণ অনন্ত নাগ ত্ৰেতা যুগত তুমি মোৰ অনুজ ভাতৃ হৈ জন্ম লৈছিলা মই আজি হে করুণা সাগর এইবার মোর এটি প্রার্থনা আছে নারায়ণ কি প্রার্থনা অনন্ত নাগ কোয়া ত্রেতা যুগত মই আপোনাৰ অনুজ ভাতৃ হৈ আপোনাৰ আজ্ঞা পালন কৰিছিলোঁ কংসৰ হাতত নিধন কৰি দৈৱকী আৰু বসুদেৱ সন্তান হাৰা হোৱাৰ বেদনাত ভাগি পৰিল আনফালে কংসৰ আভ্যন্তৰীণ অত্যাচাৰ দিনে দিনে বাঢ়ি যাবলৈ ধৰিলে এফালে পুত্ৰ বসুদেৱৰ প্ৰথমা পত্নী ৰহিণীৰ কংসৰ দ্বাৰা বিপদৰ আকাংক্ষা কৰি যদুবংশীয় মহাবীৰ অক্ৰূৰৰ তত্ত্বাৱধানত বকুলৰ নন্দৰজাৰ গৃহত গোপনে ৰখাৰ ব্যৱস্থা কৰিলে লাহে লাহে দৈৱকীৰ গৰ্ভত আকৌ সপ্তম সন্তানে স্থিতি ল'লে আমি তেওঁলোকৰ ঘৰৰ পৰা ওলাই আহিলোঁ আৰু এতিয়া আমি ঘৰলৈ গৈ আছোঁ এয়া ওলাই আহিলোঁ তেওঁলোকৰ ৰাস্তাটোৰ পৰা অকণমান ভিতৰত যিহেতু তেওঁলোকৰ ঘৰটোৰ ৰাস্তাৰ পৰা এয়া এতিয়া আমি ঘৰলৈ গৈ আছোঁ বাকী আহি খুব ভাল লাগিলে খুব ধুনীয়া হয় ঠাইখিনি এওঁলোকৰ একেবাৰে পথাৰৰ মাজত